ছাৰে বেয়া কাম কৰিছে বুলি পেলাই আমাৰ একেলগে আইভাৰচি দি পেলাই তাৰপিছত 2 দিন বোলে বেয়া কাম কৰিছে আমাৰ ছোৱালী। এজন শিক্ষকে চৰম সীমা পাৰ কৰি চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কৰিলে ধৰ্ষণ। এই নিৰ্লজ্জ কাণ্ডটি সংঘটিত হৈছে মঙলদৈৰ ৰামহৰিত। অভিযুক্ত শিক্ষকজনৰ নাম হৈছে নিতু দাস। শিক্ষক নিতু দাসে ঘৰতেই টিউচন কৰিছিল আৰু 2 দিন ধৰি নাবালিকা ছাত্ৰীগৰাকীক ভয় দেখুৱাই বেয়া কাম কৰিছিল বুলি মাতৃগৰাকীয়ে ন্যায় বিচাৰি মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। মাতৃ ছাৰ বেয়া কাম কৰিছে, মোৰ বহুত দুখ লাগিছে। মই এইজনী ছোৱালী এনেকৈ কৰিব নালাগে নহয়। 4ৰ্থ শ্ৰেণী এইবাৰ প্ৰথম 4ৰ্থ শ্ৰেণী উঠিছে। নিতু দাস ঘৰ তাতে। সঁচাকৈ যদি অভিযুক্ত শিক্ষকজন দোষী তেন্তে ধৰ্ষণৰ বলি হোৱা কণমানিজনীক আইনে ন্যায় দিয়াটো অতিকৈ উচিতমূলক হ'ব। ব্যুৰো ৰিপৰ্ট যাদৱ ক্ৰেচন।